নমস্কাৰ বন্ধু বান্ধৱীসকল, আজহাৰ ডিম চেনেললৈ স্বাগতম জনাইছোঁ। আজি কথা পাতিম ট্ৰান্সপোৰ্ট ডিপাৰ্টমেণ্টৰ পৰা অহা আপোনাৰ ২৭টা পদৰ বিষয়ে সকলোখিনি ডিটেইলছত কথা পাতিম। ইয়াৰ আগতে এনেকুৱা ধৰণৰ নিয়মীয়াকৈ ভিডিঅ' পাই থাকিবলৈ আজহাৰ ডিম চেনেলটো ছাবস্ক্ৰাইব কৰি লগত থকা বেল আইকনটো বজাই দিব, যেতিয়াই মই এনেকুৱা ধৰণৰ ভিডিঅ' লৈ আহোঁ আপোনাৰ তাত নটিফিকেশ্যন আহি যায়। এতিয়া বলক মূল ভিডিঅ'টোলৈ। পদটোৰ নাম হ'ল ইনফৰ্চমেণ্ট ইনস্পেক্টৰ আৰু টোটেল পদ আছে আপোনাৰ ২৭টা। টোটেল পদ আছে আপোনাৰ ২৭টা আৰু এই পদসমূহৰ আপুনি কেটেগৰী ৱাইজ আপোনাৰ ভগাই দিয়া হৈছে। যেনেকৈ ধৰক আপোনাৰ আনৰিজাৰ্ভত আছে আপোনাৰ ১৪টা, OBC MOBCত আছে ৬টা, টি আদিবাসীত আছে ১টা, SCত আছে ২টা, STPত আছে ২টা আৰু STHত আছে ২টা। এনেকৈ কৰি সকলোখিনি পদ ভগাই দিয়া হৈছে আৰু ইয়াৰ এই পদসমূহৰ বাবে আপোনাৰ যিটো পে স্কেল আছে, চেলাৰী দিয়া হ'ব আপোনাৰ ২২,০০০ৰ পৰা ৯৭,০০০ টকা আৰু লগতে গ্ৰেড পে আছে ৯,৪০০ টকা। ইয়াৰ পিছত আছে আপোনাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া। এলিজিবিলিটি ক্ৰাইটেৰিয়াত আপোনাৰ কেণ্ডিডেটজন মাষ্ট বি ইণ্ডিয়ান চিটিজেনশ্বিপ হ'ব লাগিব আৰু লগতে ৫ আৰু ৮ আৰ্টিকল মতে আপোনাৰ ইণ্ডিয়ান হ'ব লাগিব। তাৰপিছত আছে ৰেচিডেঞ্চিপ আছে আপোনাৰ, ইয়াতে আছে আপোনাৰ চাওক অসমৰ বাসিন্দা হ'ব লাগিব, মাষ্ট বি অসমৰ বাসিন্দা হ'ব লাগিব। নেক্সট আছে আপোনাৰ PRC থাকিব লাগিব, নহ'লে আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰেজিষ্ট্ৰেশ্যন কৰা চাৰ্টিফিকেট থাকিব লাগিব। ইয়াৰ পিছত আছে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে আপোনাৰ ডিগ্ৰী, যিকোনো আৰ্টছ, ছায়েন্স বা কমাৰ্চৰ পৰা আপোনাৰ ডিগ্ৰী কমপ্লিট কৰা হ'ব লাগিব, নহ'লে আপোনাৰ HSLC পাছ কৰাৰ পিছত আপোনাৰ ৩ বছৰৰ ডিপ্ল'মা বা অটোমোবাইল ইঞ্জিনিয়াৰিঙত যিকোনো ইনষ্টিটিউটৰ পৰা আপোনাৰ গভমেণ্ট ইনষ্টিটিউটৰ পৰা আপোনাৰ পাছ কৰা হ'ব লাগিব। ইয়াৰ পিছত আপোনাৰ যিটো বয়স দিছে, বয়সটো আপোনাৰ মাষ্ট বি আপোনাৰ ২১ বছৰৰ পৰা ৩৮ বছৰ বয়স হ'ব লাগিব। আৰু ইয়াৰ পিছতে ৰিলেক্সেশ্যন দিছে, যেনেকৈ ধৰক আপোনাৰ SCৰ কাৰণে আছে, SC STৰ কাৰণে আছে ৫ বছৰ ৰেহাই, OBC MOBCৰ কাৰণে ৩ বছৰ ৰেহাই। আৰু যিটো এপ্লিকেশ্যন ফিজ আছে জেনেৰেলৰ কাৰণে, EWSৰ কাৰণে আপোনাৰ ২৯৭ টকা, SC ST OBC MOBCৰ কাৰণে ১৯৭ টকা আৰু BPLৰ কাৰণে আপোনাৰ ৪৭ টকা ২০ পইচা। আৰু পইচাটো অনলাইন মোডতে আপোনাৰ পে'মেণ্টটো কৰিব লাগিব। ইয়াৰ পিছত আছে আপোনাৰ যিটো লাষ্ট ডেট আছে, মই লাষ্ট ডেটটো জনাই দি আছোঁ আপোনাক। ইয়াতে আছে চাওক ১৩ আগষ্টৰ আৰম্ভ হৈছে, ষ্টাৰ্ট হৈছে আৰু ইয়াৰ বাবে আপোনাৰ ১৩ ছেপ্টেম্বৰলৈকে থাকিব। আপোনাৰ মানে অহা মাহৰ ১৩ তাৰিখলৈকে আপুনি এই পদকেইটাৰ বাবে এপ্লাই কৰিব পাৰিব। চ' সকলোখিনি ডিটেইলছত কৈ দিছোঁ আৰু মই এডভাৰটাইজমেণ্টখন আপোনাৰ ডিছক্ৰিপশ্যনত দি দিম, আপুনি তাৰ পৰা ডাউনলোড কৰি চাই ল'ব পাৰিব। আৰু ভিডিঅ'টো ভাল লাগিলে আপুনি লাইক এটা শ্বেয়াৰ এটা মাৰি দিব। চ' বন্ধুসকল, থেংক ইউ।